কেলে ভাঙিলি ক ধুনীয়া খুটা চুটা পুচ চুচ ভাঙি শেষ কৰি পেলালি যে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে, ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ এই চোতালৰ পৰা। আজি এটা বহুত দিনীয়া আশা পূৰণ হ'বলৈ গৈ আছে, তাকে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি লওঁ। অসমীয়া বুৱৰী চেনেলৰ হৈ মই সুৰভিয়ে নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালোঁ। এয়া চাওকচোন, কুকুৰা আহি ভিতৰত সোমাই কণী পাৰিবলৈ লৈছে। এইটো হৈছে কিন্তু মতা কুকুৰা দেই বন্ধুসকল। খা ধৰ খা। মিনু আহিছে লগালগ। মিনু খা একোত দিলে। বাবলি খাবি নি? ধৰ কেলে ভাঙিলি ক ভাঙিলে নহ'ব না, মই নিজে ভাঙিছো, নিজে কাম কৰিব লাগিব না। ইমান ধুনীয়া খুটা চুটা পুচ চুচ ভাঙি শেষ কৰি পেলালি যে। বন্ধু বান্ধৱীসকল, বহুত দিনেই হ'ল আশা পূৰণ হোৱা নাছিল, কিন্তু ভগৱানে মোৰ বুলি কোৱাৰ কাৰণে আজি এই আশা পূৰণ হ'বলৈ গৈ আছে। এয়া চাওক, পুচ এনেকৈয়ে ভাঙিছে। এইটো কাৰণতে বন্ধুসকল গেটখনত সম্পূৰ্ণভাৱে টাইলছ লগাই দিম বুলি ভাবিছোঁ, কাৰণ হেলুৱৰি বহুত বেছি ধৰিছে আৰু একেবাৰে পুৰণা যেন লাগিছে। এইফালে ৰিঅ' ওলাই দৌৰিছে, দেখিছেনে বাৰু? আৰু গেটৰ ৱালত লগাবৰ কাৰণে টাইলছ অনা হৈছে আৰু মন্দিৰৰ কাৰণেও অনা হৈছে। দুয়োখিনি টাইলছ এনেকৈ গাড়ী ভৰ্তি কৰি লৈ আহিলে আমাৰ এওঁ। মই কিন্তু যোৱা নাছিলোঁ, এদিনহে আপোনালোকক দেখুৱাইছিলোঁ বাৰু। সঁচাকৈ মানুহৰ জীৱনত যিকোনো সমস্যাই বহুত বেছি বাধা দিয়ে, হয়তো আপোনালোকৰ দিয়ে নে নিদিয়ে নাজানো বন্ধুসকল। আমাৰ কিন্তু ইটোৰ পিছত সিটো সমস্যা আহি পৰে, সমস্যা। মোৰ ল'ৰা ধনুক বহুতো বেছি টকা পইচা লাগে, কাৰণ আপোনালোকে জানেই এটা ল'ৰা বা এজনী ছোৱালী বাহিৰত পঢ়ালে কিমান টকা পইচা খৰচ হয়, নহয়নে? সঁচাকৈ মানিব লাগিব। ইহঁতৰ লগত এনেকৈ ধেমালি ধুমুলা কৰি বস্তুখিনি নমালোঁ আৰু ভাত ৰান্ধিব হ'লেই। আকৌ এইফালে চাওকচোন, ৰাস্তাত মানে দৌৰা দৌৰি, এইফালে আমাৰ টোপনি বাবলি দৌৰা দৌৰি। কিন্তু বন্ধুসকল বৰ ডাঙৰ আজি ঘটনা এটা ঘটিল। এইফালে আকৌ চিমেণ্ট আহি পালেহি, আমি দুয়োজনে দৌৰা দৌৰি কৰি থাকোঁতে এনেকৈ ইহঁতি ইয়াতে পেলাই থৈ গ'ল। এইফালে টাইলছ চাওক, পানীত তিয়ালে টাইলছ বোলে নাভাগে। এনেকৈ পোৱাৰ সময়ত বিজি থাকোঁ, কাৰণ ইটো সিটো কাম কৰিলে সকলো মানুহেই বিজি থাকে, নহয়নে? সেই সময়তে এটা আজি বহুত ডাঙৰ অঘটন ঘটিল। এনেকৈয়ে ল'ৰাজনে ধুনীয়াকৈ টাইলছ লগাই আছিল আৰু ময়ো মানে ল'ৰাজনৰ লগতে বা মিস্ত্ৰীজনৰ লগতেই ব্যস্ত আছিলোঁ, মানে চাই থকাত আৰু কেনেকৈনো বোলো পোষ্টত হেৰি লগাইছে, টাইলছ লগাইছে, তাকে চাওঁ বুলি ৰখি আছিলোঁ বন্ধুসকল। সেই সময়তে এনেকুৱা এটা ডাঙৰ অঘটন ঘটিল, মানে আৰু কি ক'ম, চকু পানীয়ে বাট নেদেখাৰ নিচিনা হৈ গৈছিলে আজি মোৰ। এইফালে চাওক, বাবলি আৰু বাবলি পোৱালিটো, এইফালে এইটো পিকু, আৰু ইহঁতি এনেধৰণে টাইলছ লগাই আছিল। সেই সময়তে এখন নীলা ৰঙৰ i20 গাড়ী আহি আমাৰ মিনুক মাৰি থৈ গুচি গ'ল। আৰু এনেকুৱা ধৰণকৈ মাৰিলে বন্ধুসকল, সম্পূৰ্ণৰূপে চকু তকু ওলাই ক'ৰবাত পৰিলেগৈ। এনেকুৱা মানে দুখ লগা দৃশ্য আপোনালোকক কি দেখুৱাম, সেই দৃশ্য মই দেখুৱাবলৈ আপোনালোকক সক্ষম নহ'লোঁ যদিও অকণমান আপোনালোকলৈ ভিডিঅ' কৰি ৰাখিলোঁ। সেই দৃশ্যই আপোনালোককো মানে মৰ্মাহত কৰিব, কাৰণ আজি মানুহ হোৱা হ'লে বহুত ডাঙৰ এটা হুলস্থুল হ'লে হয়। আজি জানুৱাৰ বা পশু পক্ষী বা জীৱ জন্তু বুলি মনে মনে থকা হ'ল। এয়া চাওকচোন কেনেকৈ মাৰি ছিন্ন ভিন্ন হৈ গ'ল। হয়তো মই ভালকৈ আপোনালোকক দেখুওৱা নাই, সম্পূৰ্ণৰূপে হোৱাইট কৰি দিলোঁ। গোটেই ৰাস্তাটো তেজেৰে ৰাঙলী হৈ গ'ল, তথাপিতো ধুই পখালি চাফা কৰিলোঁ। এইফালে মাছ বেপাৰী আহিছে, মাছ এনেকৈ কটোৱাইছোঁ। মাছ মই এইটো কাৰণতে লওঁ, কুকুৰটোৰ কাৰণে মাছ ল'ব লগা হয়, আৰু মিনু আছিল, মিনুৰ কাৰণেও লওঁ। হয়তো কিছু লোকে ক'ব পাৰে ফুটনি মাৰিছে বুলি, সেইটো নহয়। যেতিয়া নহয় জীৱ জন্তুকেইটা পুহিছোঁ, তেহেঁতকোতো কিবা এটা ভিটামিন লাগে, নহয়নে? আৰু এই মাছৰ পিত পালে আপোনালোকে পেলাই নিদিব। মাছৰ পিত বৰ ডাঙৰ ঔষধ, খৰ খজতি কাৰণে ডাঙৰ ঔষধ। হালধি অকণমান আৰু এনেকৈ মাছৰ পিত লৈ আপোনালোকে খৰ হোৱা ঠাইত লগাব। আজিলৈ আহোঁ বন্ধুসকল, ভিডিঅ' বৰ বেছি দীঘলীয়া নকৰোঁ, অহা ভিডিঅ'ত লগ পাম। ধন্যবাদ।